আজি আহিলো তিনচুকীয়া বাহঁতৰ ঘৰলৈ আহি পায়ে গা চা ধোৱাৰ পিছত বায়ে ক'লে আজি কিন্তু তুমি গোঁসাই ঘৰ কামকেইটা কৰি দিব লাগিব ময়ো বায়ে কোৱাৰ মতে কামকেইটা কৰি লগালগ কৰি দিলো কাৰণ আজি আমাৰ ফেয়াৰৱেল আছে ফেয়াৰৱেল মানে বহুত দিনৰ পৰা আমাৰ গোটেইখিনিৰে প্লেন কৰবাত আমি একেলগে মুভি এখন চাম আৰু লগতে লাঞ্চ কৰিম আৰু সেই প্লেনটো এক্সিকিউট কৰিবলৈ আমি আহি গলো তিনচুকীয়া এটিচি পিছে মুভিখনৰ লগত আমাৰ একেবাৰে মতলব নাই মুভিখন হিট মাৰক বা ফ্লপ মাৰক মুঠতে এনজয়মেণ্টটো মেইন মুভিখন চাই ভালেই লাগিলে কাহিনীটো আছিল স্পেচিয়েল চাইল্ডবোৰক মানে স্পেচিয়েল চাইল্ডবোৰক লৈ আমাৰ ছ'চাইটিৰ যি দৃষ্টিভংগী তেওঁলোকৰ এবিলিটিজখিনি প্ৰায় ইগনোৰ মৰা হয় ডিছেবিলিটিজ ফ'কাছ কৰা হয় সেই সৰু সৰু কথাবোৰক লৈ সঁচা কাহিনী এটা আধাৰ লৈ পেলাই ফিল্মখন বনাইছিল ফিল্ম চাই শেষ হ'লত আমি আহি গ'লো লাঞ্চ কৰিবলৈ হোটেল মিৰানা এখন বিৰাটেই ধুনীয়া এখন হোটেল সোমাই আহি প্ৰথমতে অৰ্ডাৰটো দিলোঁ ষ্টাৰ্টাৰত দিলোঁ বেবী কৰ্ণ আৰু মেইন কৰ্চত আছিল পোলাও চিকেন মছালা আৰু কাৰাই প্ৰায় 15 মিনিটছ মানৰ পাছত আমাৰ অৰ্ডাৰো আহি গ'ল আৰু বেছি দেৰি নকৰাকৈ আমিও খাই মেলি ওলাই যাব ল'লো কাৰণ লগৰকেইটা আকৌ ডিগবৈ যাবগৈ লাগিব নহয় লগৰবোৰৰ লগত পাৰ কৰা সময়বোৰ এনেও ভাল লগা আজিৰ দিনটো খুব ধুনীয়াকৈ পাৰ গ'ল আৰু তেন্তে আজিলৈ আহিছোঁ বাই